হেল্ল' বন্ধুসকল, খবৰ কেনে? খবৰ নিশ্চয় ভাল আৰু মোৰো বহুত ভাল। আৰু আজি যাই আছোঁ কেঁচাৰ মিলত। চ' বলকচোন এতিয়া আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আহক গাইজ। আমাৰ বাবুৰো এটা চেনেল আছে, প্লিজ চেনেলটোৰ নাম কৈ দিলোঁ দিয়া। মোৰ চেনেলটোৰ নাম হ'ল k.k বাবলু ব্লগ। তো আপোনালোকে মাৰি পেলাই চাৰ্চ কৰি ছাবস্ক্ৰাইবটো কৰি দিব। প্লিজ গাইজ ছাবস্ক্ৰাইব কৰি দিব। গাইজ এইখনে হ'ল শিলকুঁৱৰী। আপোনালোকক ভিতৰত যাই কেনে দেখাম বাৰু। ইয়াৰ পৰা অলপমান জাষ্ট দেখাই দিছোঁ। লগতে আমাৰ বাবু আছে লগতে। এইমাত্ৰ ইটাবোৰ দেখাইছিলোঁ আৰু ইটাবোৰ হয় এইবিলাকেৰে শিল আৰু বালি ধৰ মিক্স কৰি এনেকৈ ইটাবোৰ বনাই, চিমেণ্টৰ ইটা বনাই। আপোনালোকক দেখাই আছোঁ কেনেকৈ বনাই, কি কৰে। আপোনালোকে দেখিলে যে মিচিঙত কেনেকৈ ইটাবোৰ বনায় বা কেনেকৈ বনাই কেনে থয় চিমেণ্টৰ ইটা, আপোনালোকে দেখিবলৈ পালে চাই থাকক ভিডিঅ'টো। গাইজ এতিয়া চাব পাৰে যে আমি ক'ত যাই আছোঁ। বৰ্তমান যাই আছোঁ যিবিলাক বস্তুৰে ধৰ ইটাবোৰ হয়, চিমেণ্টৰ ইটাবোৰ হয়, সেইবিলাক বস্তুৰ ওপৰত বৰ্তমান আমি থিয় হৈ আছোঁ ইয়াতে। আৰু এইফালে বাবু আছে, সিও ভিডিঅ' বনাই আছে। দুয়োজনে ভিডিঅ' বনাই আহি আছোঁ বৰ্তমান। চাই থাকক, দেখাই আছোঁ। এইমাত্ৰ কৈছিলোঁ যে চিমেণ্টৰ ইটা কিহেৰে বনায় বাৰু। তোমালোকক মিচিংটো দেখাই দিছিলোঁ, কিন্তু মিচিংটোৰ ওপৰতে আৰু এটা মেইন মিচিং আছে আৰু সেইটো হ'ল এইটো বস্তু। আপোনালোকে চাই ল'ব পাৰে। এইটো মিচিঙেৰে গাইজ শিল বালি চব বনোৱা হয়। ৰাস্তাত যে বনাই ইটাবোৰ দেই, সেইবিলাক এইটো বস্তুৰে বনোৱা হয়। আপোনালোকে চাই ল'ব পাৰে গাইজ। এইবিলাক হ'ল ডাঙৰ ডাঙৰ শিল। কিমান আছে গাইজ চাব পাৰে। এইবিলাক শিল মেচিনে গুদুৰা কৰি এইবিলাক সৰু সৰু শিল বনাই দিয়ে। চাব পাৰে গাইজ কিমান ডাঙৰ ডাঙৰ। আপোনালোকক ওচৰত যাই কেনে দেখাই দিম কিমান ডাঙৰ ডাঙৰ শিল থাকে ইয়াতে। এইবিলাক মিচিঙৰ কিমান পাৱাৰ হ'ব লাগিব কওক গাইজ। মিচিঙে গুদুৰা কৰি দিয়ে এইবিলাক শিল। চাব পাৰে কিমান ডাঙৰ। দেখাইছোঁ ভাবিলোঁ আৰু কিনো দেখাব লগা আৰু একো নাই। সেইকাৰণে ভাবিলোঁ গাইজ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিওঁ। চ' গাইজ যদি নতুনকৈ আহিছ তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। ধন্যবাদ গাইজ।